হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? খবৰ নিশ্চয় আপোনালোকৰ ভাল। মই ঠিকে আছোঁ। মই পৰিণীতাই আমাৰ চেনেল DP আছামিজ কুক ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি লৈ আহিছোঁ, মাটনৰ কুকাৰত বনাম। আমি কেনেকৈ বনাইছোঁ ৰেচিপিটো আপোনালোকে চাবচোন। আৰু যদি চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন চাওঁ কেনেকৈ বনাইছোঁ। এয়া গেছত মই কুকাৰ পাতি দিলোঁ। আজি কুকাৰতে বনাম। কুকাৰটো গৰম হৈ গ'ল, আপোনালোকে চাই থাককচোন। ইয়াতে তেল দি দিম। বেছি নিদিওঁ, অলপ দিম। মই নিজে কেমেৰাটো ধৰি আছোঁ তো অকণমান অসুবিধা হৈছে, লৰচৰ হ'ব। আপোনালোকে খালি সেইটো বেয়া নাপাব। মই এইটো কুকাৰত মানে খাচী মাংসই বনাওঁ। দেখিব পাইছে চাগে আপোনালোকে তলটো কেনেকুৱা হৈ আছে। এইটোতে মাংসই বনোৱা হয় মানে। চাবচোন, কুকাৰত বনাই বৰ সোৱাদ হয়। খাচী মাংসখিনি ভালকৈও সিজে। এতিয়া গেছৰ জুইটো অকণমান কমাই দিলোঁ। ইয়াতে মই আগতীয়াকৈ ৰেডি কৰি থৈ দিছোঁ। এইটো আপোনালোকৰ দেখিবলৈ পাইছে, এইটো কাটি থৈছোঁ পিঁয়াজ, আলু, এইটো জালুক হয়, ভাজি লৈছোঁ, ভাজি পেলাই খুন্দি থৈছোঁ। আৰু এটা বিলাহী লৈছোঁ আৰু ইফালে আদা নহৰু খুন্দি লৈছোঁ, পেষ্ট কৰি লোৱা নাই। এতিয়া মই ইয়াতে তেল গৰম হৈ গ'ল, মই পিঁয়াজখিনি দি দিম। এতিয়া জুইৰ ফ্লেমটো মই বঢ়াই দিম, বঢ়াই দি বনাম। এইটো আপোনাৰ যেতিয়া পিঁয়াজটো ৰঙচুৱা হ'ব, অলপ বাদামী কালাৰ হৈ যাব, তেতিয়া মই তাতে মাংসখিনি দি দিম। এতিয়া এয়া দেখিব পাইছে, ভালকৈ পিঁয়াজটো ভাজা হৈ গ'ল। ইয়াতে মই মাংসটো দি দিম। আৰু ইয়াতে মই দুটা শুকান জলকীয়াও দি দিছিলোঁ। হয়তো মই দেখাবলৈ নহ'ল আপোনালোকে দি দিব। এতিয়া মই ইয়াতে খুন্দি থোৱা জালুকখিনি দি দিম। এইটো এতিয়া হাই ফ্লেম কৰি দিম। হাই ফ্লেম কৰি মই লৰাই দিম। মোৰ কেমেৰা ধৰা মানুহটো নাহিলে, সেইটো কাৰণে মই এতিয়া অলপ ভালকৈ লৰাব পাৰি আছোঁ। এইটো ভাজি থাকিম এতিয়া, যেতিয়ালৈকে ভালদৰে ভাজ খোৱা নহয় তেতিয়ালৈকে ভাজি থাকিম। সেইখিনি ভালকৈ ভাজ খোৱা হৈছে। মই এতিয়া ইয়াতে আদা নহৰুখিনি দি দিম।
আৰু জুইৰ ফ্লেমটো বঢ়াই দিছোঁ। আৰু এইখিনি আপোনালোকে দেখিব পাইছে, ইয়াতে আছে নিমখ, হালধি, ধনিয়া গুড়া, জিৰা গুড়া আৰু অকণমান ৰেড চিলি আছে। আৰু এইখিনি মই এতিয়া ইয়াতে দি দিম। জুইৰ ফ্লেমটো হাই কৰি থোৱাই আছে। এতিয়া এনেকৈ অলপ টাইম ভাজি, 5 মিনিটমান ভাজি, তাৰপিছত মই জুইৰ ফ্লেমটো কমাই দিম। আপোনালোকে তেনেকৈ জুইৰ ফ্লেমটো কমাই দিব। মাংসটো যিমান কম জুইত ভাজিব সিমান টেষ্টি মানে সোৱাদ হ'ব। ইয়াতে বিলাহীখিনি দি দিম। জুইৰ ফ্লেমটো হাই কৰি দিছোঁ। এতিয়া গেছৰ ফ্লেমটো কমতে আছে, চিমত দি থৈছোঁ গেছটো, আৰু মই এনেকৈ লৰাই আছোঁ। বিলাহীখিনি ভালকৈ সিজা নাই। বিলাহীখিনি ভালকৈ সিজিলে ইয়াতে মই অকণমান পানী দিম। ইয়াতে অকণমান পানী দি দিম। এতিয়া গেছৰ ফ্লেমটো হাই কৰি দিছোঁ আৰু লৰাই আছোঁ। এই পানীখিনি শুকোৱাৰ পিছতে ইয়াত মই আলুটো দি দিম। আলুটো দি অলপ ভাজি আৰু গৰম পানী দিম। আলু দি দিলোঁ, আলু দি ভাজি আছোঁ। হৈ গ'ল ভাজি। ইয়াতে মই এতিয়া গৰম পানী দি দিম। গৰম পানীখিনি দি আৰু ঢাকন লগাই দিম। পানীখিনি ইমানেই দিম। মাংসটো আৰু আলুটো অলপ ঢাক যোৱাকৈ দিলেই হ'ল, বেছি নিদিব, নহ'লে পানী পানী হৈ থাকিব। সেইটো অলপ গ্ৰেভি নিচিনা হৈ যাবগৈ। এতিয়া মই ইয়াতে লিডখন লগাম। এতিয়া কুকাৰৰ ঢাকনখন খুলি দিলোঁ। দেখিবলৈ পাইছে নহয় আপোনালোকে এইটো কেনেকুৱা হৈছে, অকণ ওচৰৰ পৰা দেখাই দিয়ে। এতিয়া ঢাকনখন আঁতৰাই দিলোঁ। আঁতৰাই দি ইয়াতে মই অকণমান চাহী গৰম মছলা দি দিম। আৰু মই গেছটো জ্বলাই ল'লোঁ, হাই ফ্লেমত দি দিছোঁ। মই অকণমান গৰম মছলা দি দিম।
গেছটো হাই ফ্লেম কৰি পেলাই এনেকৈ গোটা কৰি ল'লোঁ, মানে গ্ৰেভি কৰি ল'লোঁ। এতিয়া নমাই দিম, আপোনালোকে চাবচোন গ্ৰেভিটো। এইটো গেছটো বন্ধ কৰি দিছোঁ। ওচৰৰ পৰা দেখাই দিয়াচোন গ্ৰেভিটো। চাওক এইটো একদম গৰমে গৰমে ৰুটি বা ভাতৰ লগত খাব, খুব সোৱাদ হয়।